হেল্ল' গাইছ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ বিচনাতে পৰি, তো মোৰ বেমাৰ চেমাৰ হোৱা নাই আকৌ, কিন্তু আজি ঘৰত আহিছোঁ। তো কালি ডিউটি নাযাওঁ, সেইকাৰণে আজি ঘৰতে আহিলোঁ। আহি কিনে কি কৰিম আৰু, ঘৰত থাকিলেতো জানে ঘুমোৱা ফুৰা সেয়ে বন। তো আমাৰ ভাঙা ফুটা ঘৰটোৰ ওপৰত দেখাই দিম বুলি ভাবিছোঁ। এই দেখিছেনে আমাৰ এই টিঙৰ ঘৰ, কি কৰিব আৰু দুখীয়া মানুহ এনেকুৱাকৈ আছোঁ আৰু। এই গৰম দিনত বিছাৰ কাৰণে বিচনী, আৰু আমাৰ এইখন ফেনখন বহুত লেতেৰা হৈ গৈছে। আৰু কি ক'ম আৰু, ভাঙা চিঙা ঘৰত আৰু কি হ'ব, এইবিলাক দেখিছেনে পৰিৱেশ। বাকীখিনি দেখা নিদিওঁ আৰু কি ক'ব আৰু, উপায় নাই। এইটো টিভি আমাৰ, আৰু বিচনাৰ ওপৰতে চাৰ্জাৰ মোবাইল এনেকুৱাকৈ কিবা কিবি আছে আৰু। এইখন আনলা, আৰু মই ইয়াত এনেকৈ সোমাই আছোঁ আৰু কি ক'ব গাইজ, দুখীয়া মানুহ আৰু অৱস্থা নাই। কিবাকৈ আছোঁ আৰু, থাকিব যি পাৰিছোঁ। বৰষুণ নপৰে, আৰে বৰষুণ নপৰেও নহয়। এই দেখিছেনে টিঙৰ ফুটাবিলাক, মই দিনত হ'লে দেখি দিব পাৰিলোঁ। যি বৰষুণ পৰে নহয়, ৰাতি বিচনা ভিজি যায়। ৰাতি বৰষুণ দিলে বহি থাকিব লাগে। কি ক'ব আৰু, এনেকুৱাকৈ আছোঁ আৰু। ভাবিলোঁ আপোনালোকৰ লগত একবাৰ শ্বেয়াৰ কৰি দিওঁ, আমাৰ ঘৰটোও দেখাই দিলোঁ। তো আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ' চাবলৈ পাই থাকে দুখীয়া ঘৰৰ। তো বাই বাই আজিলৈ।